গল্পপাঠ গল্পকাৰ বিতুপন শইকীয়াৰ গল্প কাগজী নেমুৰ সুবাস আৰু পৃষ্ঠানং 19ত অলপ তেজ পাঠ বাস্তৱ বৰা আপোনাৰ গল্প কবিতা আনকি আপোনাৰ কোনো লেখাতেই দম নাই সাৰ গোবৰ পালেহে পুলিয়ে পোখা মেলে তাৰ লেখমাত্ৰও দেখোন নাই সকলোতে মাথো ভাষাৰ কাৰসাজি শব্দৰ চলচাতুৰি এনেকৈ আৰু কিমানক বুৰ্বক সজাব আৰু কিমান সময়লৈ হয় একমত আপোনাৰ হতে তেনেহলে সলনি নকৰে কিয় জানেইতো মোৰ লেখাত একো নাই থাকিলেতো কোনেও নুসুধে এতিয়া এইদৰে পাঠকে যি বিচাৰে তেনেকৈয়ে মডিফাই কৰি লয় সেয়ে থাকক তেন্তে আপুনি আপোনাৰ দৰেই লিখক আপোনাক বুজনি দিয়া আৰু চুপতি মৰা একে কথা পোহৰবোৰ গুচি যায় খৰখোজেৰে এখন খিৰিকী শূন্যত ওলমি থকা তাৰ ইটো পাৰে এন্ধাৰ সিটো পাৰেও এন্ধাৰ বেজিয়ে বিন্ধিব নোৱাৰা এন্ধাৰ এইহেন এন্ধাৰতে লতা এডাল বগাই খিৰিকীত আউজি চিগাৰ এটা জ্বলাই বিছনাখন শুই থাকে পৃথিৱীখনৰ হেঁপাহবোৰ গধুৰ হৈ আহে পানীৰ টোপাল পৰা পানী পতাৰ সৰু সৰু ফুটাবোৰত এতিয়া নিয়ৰৰ আধিপত্য শুনকচোন হেৰি আপোনাক লিখিবলৈ দিছিলোঁ কি আৰু আপুনি লিখিছে কি আৰে পাৰ্সপেক্টিভ ক'ত এংগল ক'ত প্লটেই বাকী আপোনাক বিমূৰ্ত লিখিবলৈ দিয়া নাই নহয় চাব দেই আপুনি এবাৰ ক'লে বেজিয়ে বিন্ধিব নোৱাৰা এন্ধাৰত লতা বগালে এবাৰ ক'লে বেজিয়ে বিন্ধিব নোৱাৰা এন্ধাৰত লতা এডালে চিগাৰ জ্বলাইছে আৰু এতিয়া বিছনাখনো শুই যাব পৰা হ'ল বোলো পৃথিৱীৰ হেঁপাহ থাকেনে আপুনি এটা কাম কৰক আগতে কি লিখিব ঠিক কৰি লওক চাহ খাব ক্ষমা কৰিব বুজিবলৈ মানুহে শিল্প নগঢ়ে শিল্পত প্ৰতিবিম্বহে বিচৰা হয় বোজাটো পাঠক বা দৰ্শকৰ কাম মানুহৰ সত্তাৰো অহমিকা এটা থাকে যি ধৰা নিদিয়ে সহজ পাৰ্থিৱ বোধগম্যতাৰ জোখাৰে হেৰি লিখক তেনেহ'লে কিবা এটা মিলাই মিলি চলাম আৰু মানুহৰ অহমিকা নে কি বোধগম্যতা কি ক'লে জানো তাৰেই লিখক সামান্য দূৰত সন্ধিয়াটো ঢুকাই যায় ঢেকীয়াপতীয়া সপোন এজাকে গধূলি উৰাই কথা পতাৰ লাচত পাহৰিয়েই যোৱা হয় লতাডালৰ সেই জ্বলোৱা চিগাৰেটৰ অৱশিষ্টই হাত পুৰে এন্ধাৰৰ লতাডাল নৈৰ পাৰত মই পাছে পাছে চুপচাপ অনুসৰণ কৰিছোঁ লতাই নাৱৰীয়াক কুটুৰিছে পানীবোৰ বহি গৈছে চিৰিলি চিৰিলি হৈ নৈৰ পানী নাৱৰীয়া ভাই পাৰ কৰা নৈ সিপাৰে গানৰ মেলা ইপাৰে দুখ নাৱৰীয়া ককাইহে হ'ব লাগিছিল এন্ধাৰে মাত দিয়ে সকলো ককায়েই হ'লে ভাই কোন ব্যতিক্ৰম সেইখিনিতে মূৰ দুপিয়াই শুনি যায় পেৰেলাইচিছত ভোগা তৰুৱা কদমবোৰে যোৱা 2 ঘণ্টা ধৰি কাৰেণ্ট নাই মুখলধাৰে নহ'লেও বাহিৰত মজলীয়াকৈ অথচ ধাৰাসাৰে বৰষুণ হৈ আছে বাহিৰৰ চোতালখন ভেজভেজীয়া হৈ পৰিছে দিনতে বাহিৰখন সন্ধিয়াৰ দৰে পৰিৱেশিত নতুনকৈ মচি থোৱা পিৰালিটো বৰষুণৰ চিটিকনিৰে ধোৱাই খান্দি পুৰণা মাটিৰ তৰপবোৰ উদঙাই দিছে কিমান সময় নহৈছে মচা
চোতালখনৰ এচুকত অকলশৰে থকা দুবৰিডাল ঠক ঠকাই কঁপিছে। নিথৰ অন্ধকূপ এটাত যেন অভ্যস্ত চাৰিওফাল নিতাল। চাহটোপা খাই ল। অৱশিষ্ট চিগাৰেটৰ টুকুৰাটোৱে তৰ্জনী আঙুলিটোক চুমা দিয়াত সচকিত হলোঁ। মানসপটৰ এটা এটা বস্তুৱে তাৰ পৰা বিদায় ল'লে। হাতৰ পৰা চিগাৰেটৰ অৱশিষ্ট টুকুৰাটোৱে নাতিদূৰৰ ভিজি থকা বালিখিনিত পৰি ফচফচাই উঠিল ক্ৰোধত। পানীত নানা ৰং বিস্তৃত কৰি দূৰৰ লম্বমান একা বেকা ডাৱৰ ফালি সিটো পাৰত বেলিটো নাইকিয়া হওঁ হওঁ। লুইতৰ বুকুত তেতিয়া ৰক্তাভ সূৰুজৰ ৰক্তিম আভা বিস্মৃত কৰি এক নান্দনিক দৃশ্য ৰচনা কৰিছে। নিমাতী ঘাটত এতিয়া সিটোপাৰে যাব লগা দুখন নাও, এখন অফলামুখৰ, আনখন গড়মূৰৰ। গড়মূৰলৈ যাব লগাখন আগেয়ে যাব। যোৰহাটৰ পৰা অহা গাড়ীৰ পৰা নামিয়েই ঘাটৰ বাওঁহাতে এটা মূৰত এজোপা মধ্যমাকাৰৰ কদম, পাৰখন শিলেৰে বন্ধা। যাব লগা নাওখনৰ বাবেহে ঘাটৰ সিটোপাৰে মানুহবোৰ তাত নৰয়। নতুবা কাৰ ইমান সাহ যে প্ৰকৃতিৰ এনে এটি সৌন্দৰ্যক আওকাণ কৰি অকণমান সময়লৈকে তাৰ জোৰ নোলোৱাকৈ আহে। ধীৰে ধীৰে নাওখনত মানুহবোৰ ভৰি পৰিছে। কমলাবাৰীৰ পৰা নামি অহা মানুহবোৰক নিজৰ গাড়ীত বঢ়াবলৈ গাড়ীৰ ড্ৰাইভাৰবিলাকৰ চিঞৰ বাখৰ আৰম্ভ হৈ গৈছে। পুৱাৰ পৰা ঠেনঠেনাই থকা বৰষুণজাকে চিপ চিপকৈ পৰাত মানুহবোৰে য'ত যেনেকৈ পাৰে উঠি দিছে। কাৰোবাৰ কেঁচুৱাই আন কাৰোবাৰ কোলাতে সৰু পানী চুৱে। হৈ ঐ, সেই কুকুৰটোৰ গাড়ীত নবহিব। আহক আহক, মোৰ গাড়ীত উঠকহি। বাইদেউ আহক আহক। ঐ, কাক কুকুৰ বুলিলি? তোৰ বাপেৰে কুকুৰ, তোৰ মাৰ কুকুৰ, তোৰ খানদান কুকুৰ। আহক বাইদেউ, তাৰ গাড়ীত নবহিব, মোৰ গাড়ীলৈকে আহক। আকৌ কাৰোবাৰ কদৰ্যতা প্ৰকাশক মন্তব্য। যাত্ৰীক লৈ প্ৰায়ে চালকবোৰৰ মাজত এই অৰিয়া অৰিবোৰ হৈয়ে থাকে। এই অৰিয়া অৰি গোলমালবোৰৰ মাজতে অন্ধ মানুহ এজন নাও বুলি নদীতে পৰিবলৈ লৈছিল। কোনোবা এজন মানে ধৰি যেনিবা ৰখালে কোনোমতে। তেওঁৰ হাতত ৰেডিঅ' এটা, য'ত অনৰ্গলভাৱে বাজি আছে হিন্দী গীতবোৰ। ৰুক জানা নেহি তো কভি হাৰকে ঔ ৰাহি ঔ ৰাহি। মোৰ প্ৰিয় গীত এটি। সতীৰ্থ প্ৰাঞ্জল আৰু তীৰ্থলৈ মোৰ যেতিয়াই মনত পৰে। মোৰ প্ৰিয় গীত এটি। সতীৰ্থ প্ৰাঞ্জল আৰু তীৰ্থলৈ মনত পৰে যেতিয়াই পুৰণি গীতবিলাক শুনিবলৈ পাওঁ। পাঠকে ভাবিব পাৰে কথাৰ উপৰি কথা ওলাইছে, পিছে কাহিনীৰ নায়কৰ খা খবৰেই নাই। কাহিনীৰ পাৰ্চপেক্টিভ ক'ত? প্লট ক'ত সোমাল? ক'ত ওলাল? বোলো ওলাব, সকলো ওলাব। জীৱনটো জানো সহজে ধৰা পৰে? সময় দিয়ক। এইদৰেইতো কথাৰ কথা আৰম্ভণি হয় আৰু ওৰ পৰে। সি একমাত্ৰ আশিষক কৈছিল কথাষাৰ। সি অনবৰত কিবা কিবি লিখি থাকে, নিশ্চয় বুজিব। সি একমাত্ৰ আশিষক কৈছিল কথাষাৰ। সি অনবৰত কিবা কিবি লিখি থাকে, সি নিশ্চয় বুজি পাব। আশিষ শইকীয়া তাৰ মেজৰ সহপাঠী। কেৱল সিয়েই নহয়, জয়কান্ত। একে নামৰ যে বেলেগ উপাধিৰ সিহঁত দুটা, নীলিম, মকবুল আৰু সুমিতহঁত। কিন্তু সিহঁত উৰণীয়া, সকলো চিৰিয়াছ কথা উৰাই দিয়ে ধূলিৰ লগত একাকাৰ কৰি। মদনো কম নহয়, সিটো সিহঁতকেইটাতকৈ একো বিচৰাহে। তাৰো যে এনে এটা মন আছে চবেই নাজানে। অৱশ্যে আশিষৰ কথা সুকীয়া এই ক্ষেত্ৰত। আহু, ঐ আহু, দুৱাৰ খোলা, নহ'লে ভাঙি পেলাম বাপেকে। হাহা, ঐ খুলিছানে? এই হেন ৰঙৰ দিনত ভিতৰত বহি শুই কি লিখিছ? এই হেন ৰঙৰ দিনত ভিতৰত বহি শুই কি লিখি থাকা?
মই তিতাবৰৰ পৰা তোমালোকৰ ঘৰ পাই গ'লোহি, চোৱা না। সেয়া মদন ব্ৰহ্মপুৱাতে এদিন আশীষৰ গাঁৱৰে সিহঁতৰ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ অলংকুশৰ ৰয়েল এনফিল্ডখন লৈ ওলাইছিলগৈ। সেই আশীষৰ মাক দেউতাকৰ সংকোচত নকলেও তাৰ মুখত আছিল যেন সাগৰিকা দত্তৰ কথাটো। সি জানে তাৰ কথাবোৰ আশীষক নোকোৱাকৈও ক'ব পাৰে। বছ সিদ্ধান্ত ইতিমধ্যেই হৈ গৈছিল। এই ইডিয়টটোৰ যাতে ট্ৰেজেডিত কলম কাগজবোৰ গোটাই সন্যাসীৰ ৰূপ নলয় তাৰ ব্যৱস্থা এটা অনতি পলমে কৰা যাওক। সিদিনা কেণ্টিনত দুয়োটা বহি আছিল। বুৰ্বকটোৱে পৰ্ক চিকেন একোৱেই নুচুৱেই। প্ৰথম চিনাকি হওঁতে নীলিম আৰু প্ৰদীপহঁতে হাঁহিয়েই দিছিল, তহঁত দেখোন জনগোষ্ঠীয় মানুহ, তথাপি নেখাওঁনে? সি কৈছিল, জনগোষ্ঠীৰ মানুহৰ কি কলিজা নাথাকে, শিষ্টাচাৰ আচাৰ নাথাকে নেকি? নিৰুত্তৰ হৈছিল সিহঁত সিদিনা। আশীষে আৰম্ভণি কৰিলে, আচলতে কি জানো, কিমান দিন কিমান উচ্ছ্বাস আশা নিৰাশা পোৱা নোপোৱা জীৱন জীৱিকাৰ সংগ্ৰামৰ মাজতে সকলোৱে এৰিব লগা হয় শেষ নিশ্বাস। তথাপি উপলব্ধিৰ এই চিৰশাশ্বত সত্যটো কিয় তল পৰি থাকে? কথাকেইটা কৈ তাৰ ধুনীয়া চেলাউৰিযোৰ ওপৰলৈ উঠাই এটা বিশেষ ভংগীমাত ইংগিত দিলে আশীষে। মদনৰ অলপ সময় লাগিল বুজিবলৈ। মগজুৱে ঢুকি পোৱাৰ পাছত তাৰো চেলাউৰিযোৰ ওপৰলৈ উঠিল। তেন্তে ভাতাশ্ৰী, মই কি কৰা উচিত? কৰিবি আৰু কি, লোহা গৰম হে বেটা, তো মাৰ দে হাথৌৰা। যা, সময়ৰ কাম সময়ত কৰ। আশীষে তাক বহাৰ পৰা উঠাই ঠেলি পঠিয়াইছিল। তাৰ পাছৰখিনি ইতিহাস। পৃথিৱীৰ সমস্ত শক্তি আৰু আশীষৰ পৰা পোৱা সাহসখিনি লৈ সি সমুদ্ৰৰ দৰে কান্তি আৰু দীপ্তি প্ৰকাশ দেখা সাগৰিকা দত্তৰ সন্মুখ হৈছিলগৈ। পিছে গোলাপতে কাঁইট থাকে। চাল্লা বঙালীৰ জাত, নিজৰ সীমাত থাকি কথা কবি। এক মুহূৰ্ততে যেন ধুমুহাবোৰে ভাঙি নিয়ে এটি পজা ঘৰ। নিজৰ অস্তিত্বৰ কথাও পাহৰি গ'ল সি নতজানু হৈ সেই ঠাইতে বহি দিয়ে। অলপ পাছত আশীষ তাত উপস্থিত হৈছিলগৈ। তাৰ কাণত বাজি আছিল চমু অথচ একেবাৰে সাগৰিকাৰ দৰেই সুগভীৰ শব্দ, চাল্লা বঙালীৰ জাত। প্ৰেমে জাতিকুল নামানে, যিমান শুনিবলৈ শুৱলা সিমানেই মিছা। সমগ্ৰ ঘৃণাৰ ধ্বংসস্তূপবোৰে তাৰ কল্পনাত থোপ বান্ধিছিল। পাছৰ দিনা আশীষে জবৰদস্তি তাক ঘৰৰ পৰা পিক আপ কৰিছিল। গোটেই দিনটো কলেজত মনেই বহা নাছিল। ডিপাৰ্টমেণ্টৰ সন্মুখত পুনৰবাৰ মুখামুখি হৈছিল সি সাগৰিকা দত্তৰ। নটিচ বৰ্ডৰ দিশে চাই সি খামুচি ধৰিছিল আশীষৰ শুভ্ৰ হাতত। ধুমুহাই জোকাৰি যোৱা ৰজনীগন্ধাৰ দৰে ঠক ঠককৈ কঁপি আছিল আৰু সাগৰিকা দত্ত নিৰ্বিকাৰ। সীমা অতিক্ৰমী সি অতৰ্কিতে জোৰকৈ মুঠি মাৰি ধৰিছিল আশীষৰ হাতখন। খুব ভাল পাওঁ মই। আশীষে আৰ্তনাদ কৰি উঠিছিল আৰু খন্তেক পাছতে হিংসুক জন্তুৰ দৰে কলেজৰ পৰিষ্কাৰ ঘাঁহনিৰে এৰাল চিগা বলধৰ দৰে দৌৰি গৈছিল খেলপথাৰখনলৈ। নাও গড়মূৰৰ ঘাটত লাগিলেহি। ইমান সময় উঠি ভাহি গৈ আছিল পৃথিৱীৰ অশান্ত দ্বীপ এটালৈ কিছুমান আৱৰ্জনাহেন স্মৃতিলৈ। ঘাটৰ পৰা লগত অহা সম্বন্ধীয় ককায়েকৰ লগত নামিছিলহি। টেম্পু মেজিকবিলাকৰ ড্ৰাইভাৰবোৰ আমাৰ ওপৰত এনেদৰে জঁপিয়াই পৰিল যিদৰে কোনো ভোমোৰা ৰসাল। ককায়েক জয়ন্ত চাকৰি সূত্ৰে মাজুলীৰ গড়মূৰ চিকিৎসালয়লৈ ট্ৰেন্সফাৰ হৈছে। সি চকুযোৰ জপাই ভাগৰ আঁতৰোৱাৰ চেষ্টা কৰিলে। ককায়েকৰ চকুত উদ্ভ্ৰান্ত উজ্জ্বল দীপ্তি। নতুনকৈ নিবৃত্তি পোৱা চৰকাৰী উপাৰ্জনে ঘৰখনক সবলৰ পৰা সবল কৰাৰ সপোনবিলাকে তাৰ চকুত চাগে নাচি উঠিছে। আৰু মদনৰটো চকুত অপ্ৰাপ্তি অথচ প্ৰত্যাশাৰ কাগজী নেমু ফুলাৰ সুবাস
ভাহি পৰিছে চকুলোত তেজ বাগৰে ধন্যবাদ